সো হেল্ল' এভৰিৱান, তুমি যদি এইবাৰ SSLC 2027 দিবা সো তেনেহ'লে তোমাৰ বাবে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। কাৰণ এই ভিডিঅ'টোত আমি কিছুমান 100% কমন এছামিছ ৰচনা মানে ডিছকাছ কৰিবলৈ গৈ আছোঁ। সো যিবিলাক ৰচনা মষ্ট ৰিপিটেড হয়, তাৰমানে আগে পিছে আৰু SSLCত মেট্ৰিক পৰীক্ষাত আহিছিল এইবিলাক ৰচনা। সো ইয়াৰ মাজতে মই এটা কথা কৈ দিবলৈ বিচাৰিছিলোঁ তোমালোকক যে কি বহুতো চেনেলে এনেকুৱা ক'ব যে এটা ৰচনা দি ক'ব এইটো আহিব। সো কোনো চেনেলে এনেকুৱাকৈ ডাইৰেক্টলি এটা ৰচনা কমন দিব নোৱাৰে, কাৰণ সিহঁতে প্ৰশ্ন নাকাটে। সো যিহেতু তোমালোকে এনেকুৱা ক'ব পাৰি যে কি এইবিলাক ইয়াৰ ভিতৰত আহিব পাৰে, 5-6টামান দি এনেকুৱা ক'ব পাৰি যে ইয়াৰ ভিতৰত আহিব পাৰে, সেইটো ক'ব পাৰি, কিন্তু ডাইৰেক্টলি আমি এটা কমন দিব নোৱাৰি। সেইকাৰণে মই তোমালোকৰ এইটো ভিডিঅ'ত কিছুমান 5-6টামান ৰচনা লৈ আহিছোঁ, ইয়াৰ ভিতৰতে তোমালোকৰ এটা আহিব। সো এই 5টা বা 6টা তোমালোকে মুখস্থ কৰিবা, ইয়াৰ ভিতৰত আহিব, এটা কমন দিয়া তাৰমানে কোনো পথেই সম্ভৱ নহয়। ঠিক আছে, সো এতিয়া বলা আমি ডিছকাছ কৰোঁ এটা এটাকৈ। সো প্ৰথম যিটো তোমালোকৰ আছে, সো প্ৰথমটো হ'ল তোমালোকৰ 1 নম্বৰটো হ'ল তুমি ভাল পোৱা এগৰাকী সাহিত্যিক। এইটো 2011, 14 আৰু 20-26তো আহিছে। সো ইয়াৰ মাজতে এটা কথা কৈ দিওঁ মই তোমালোকক যে কি এই ৰচনাটো তোমালোকক চাব নালাগে। এই ৰচনাটো মই এনে দেখাইছোঁ আৰু জাষ্ট এই ৰচনাটো কিয় চাব নালাগে, যিহেতু যোৱাবাৰ আহিছে, যোৱাবাৰ 2026ত ফাইনেল পৰীক্ষাত আহিছিল। সো এইবাৰ তোমালোকৰ এই ৰচনাটো নাহে, তো সো এইটো তোমালোকৰ চাব নালাগে। তুমি ভাল পোৱা এগৰাকী সাহিত্যিক, এইটো তোমালোকৰ চাব নালাগে, এইটো ইমান ইম্পৰ্টেণ্ট নহয়, যিহেতু যোৱাবাৰ আহিছে এইবাৰ নাহে, এবছৰ আগৰটো কেতিয়াও ৰিপিট নহয়। এতিয়া কথাটো হ'ল আমি কোনবিলাক চাম। সো প্ৰথম যিটো চাম এইটো হ'ল মোৰ প্ৰিয় গ্ৰন্থ। এইটো ৰচনাটো কমন আছে, মোৰ প্ৰিয় গ্ৰন্থ। এইটো 2013, 18 আৰু 22 আৰু 24ত আহিছিল। ঠিক আছে, মানে 4 বছৰ এই ৰচনাটো আহিছিল। মানে তোমালোকে এতিয়া গমেই পাইছা যে কিমান ইম্পৰ্টেণ্ট হয় ৰচনাটো। 4 বছৰ আহিছিল, ৰিপিট হৈছিল। সো এইবাৰো ৰিপিট হ'ব পাৰে, মানে 100% গেৰেণ্টি বুলি ক'ব পাৰা। মোৰ প্ৰিয় গ্ৰন্থ, তোমালোকে এইটো মুখস্থ কৰি থৈ দিবা। তাৰপিছত নেক্সট আৰু এটা তোমালোকৰ হ'ল দূৰদৰ্শন। যিটো তোমালোকৰ আছে দূৰদৰ্শন, এই ৰচনাটো 2019 আৰু 23ত আহিছিল। 2019 আৰু 23 চনত এই ৰচনাটো আহিছিল, ইম্পৰ্টেণ্ট ৰচনা হয়, তোমালোকে এই ৰচনাটো চাই থৈ দিবা। তাৰপিছত তোমালোকৰ আৰু কমন ৰচনাৰ ভিতৰত আৰু ৰচনা হ'ল 4 নম্বৰত যিটো ৰাখিছিল মোৰ জীৱনৰ লক্ষ্য। এই ৰচনাটো 2015 আৰু 20 চনত আহিছিল। 2015 আৰু 20 চনত দুইবাৰ এই ৰচনাটো আহিছিল, মোৰ জীৱনৰ লক্ষ্য। সো এই ৰচনাটো তোমালোকৰ বাবে কমন হ'ব, এই ৰচনাটো তোমালোকে চাই থৈ দিবা। তাৰপিছত তোমালোকৰ আৰু 5 নম্বৰত যিটো ৰচনা ৰাখিছোঁ মই কমন, এইটো হ'ল পুথিভঁৰাল। 2017 চনত আহিছিল পুথিভঁৰাল, যিহেতু এবাৰ আহিছিল, সো এইবাৰ আহিব পাৰে, ইয়াৰ কোনো গেৰেণ্টি নাই। সেইকাৰণে তোমালোকে এইটো মুখস্থ কৰি থৈ দিবা, মানে ৰিপিট হ'ব পাৰে, ইয়াৰ কোনো গেৰেণ্টি নাই, তোমালোকে ৰিস্ক ল'ব নালাগে, তোমালোকে এই গোটেইখিনি চাই থৈ দিবা। তাৰপিছত তোমালোকৰ আৰু কমন ৰচনা হ'ব প্ৰাকৃতিক সম্পদ। এইটো তোমালোকৰ 3বাৰ আহিছে, 2010, 16 আৰু 22 চনত আহিছিল। 3বাৰ এই ৰচনাটো তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিছিল, প্ৰাকৃতিক সম্পদ। সো এই ৰচনাটো তোমালোকে চাই থৈ দিবা, ইম্পৰ্টেণ্ট আছে তোমালোকৰ বাবে। তাৰপিছত আৰু এটা ৰচনা আছে পৰিৱেশ প্ৰদূষণ। পৰিৱেশ প্ৰদূষণ, এইটো 2025 চনত আহিছিল, ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ ৰচনা। ঠিক আছে, এইটো বহুত ইম্পৰ্টেণ্ট ৰচনা হ'ব তোমালোকৰ বাবে। সো এইটো ভিডিঅ'ত যিখিনি ডিছকাছ কৰিলোঁ, এইবিলাক ৰচনাবিলাক তোমালোকে চাবা, কমন আছে, মষ্ট কমন আছে তোমালোকৰ বাবে। এইবিলাক ৰচনা গোটেইখিনি তোমালোকে মুখস্থ কৰিবা। অকল তোমালোকৰ যিটো তুমি ভাল পোৱা এগৰাকী সাহিত্যিক, এইটো চাব নালাগে, এইটো একদম চাব নালাগে। কিহৰ কাৰণে 2026ত আহিছিল, মানে এইটো ইমান কমন নহয়, এবছৰটো কেতিয়াও ৰিপিট নহয়, যিহেতু যোৱাবাৰ আহিছে এইবাৰ নাহে, এনেকুৱা কৰি ভাবি লোৱা যে যোৱাবাৰ যিহেতু আহিছে এইবাৰ নাহে। কিন্তু বাকীখিনি ৰচনাবিলাক তোমালোকে চাবা। আৰু লগতে যদি তোমালোকৰ উপৰঞ্চি সময় থাকে, যে তোমালোকে যদি ভাবিছা যে আৰু 2টামান ৰচনা চাম, তেনেহ'লে এই 2টামান চাই থৈ দিবা, মানে ইম্পৰ্টেণ্ট বুলি লাগে এই 2টা, যিটো ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱা, অসমৰ কুটীৰ শিল্প। সো এই 2টা তোমালোকে চাব পাৰা, যদি সময় থাকে, তোমালোকৰ উপৰঞ্চি সময় থাকিলে এই 2টা চাবা। সো বাকীখিনি তোমালোকে চাবা। সো এইখিনি ৰচনা চালে তোমালোকৰ মই আশা কৰিম যে তোমালোকে কমন পৰিব বুলি। সো এইবাৰ এইখিনি আছিল। চেনেলত নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থ্যাংকস ফৰ ওয়াচিং।